2024 সংগ্রাম করে ফালি দিল বিজেপি গো ব্যাক বিজেপি গো ব্যাক হাই সরকার হাই এই বিল না মানো বিজেপি হাই জলগাঁও পরে জিন্দাবাদ সব যে অগপ সংশোধনী আইন 2024 আৰু অগপ সম্পত্তি হল মুছলমানৰ গৰীব দুখীয়াৰ সম্পত্তি আৰু এই মুছলমানৰ গৰীব দুখীয়াৰ সম্পত্তি বিজেপি চৰকাৰৰ দিনত স্বৈৰাচাৰী দালাল ৰাজ বিজেপিৰ দিনত মুছলমানৰ অধিকাৰ খৰ্ব কৰা হৈছে আৰু আমি আগৰ পৰাই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তাৰ তীব্ৰ বিৰোধিতা কৰি আহিছিলোঁ কিন্তু দেখা গ'ল যে বিজেপি চৰকাৰে আমাৰ মুছলমানৰ দৰদ বুজি নাপায় এই বিজেপি চৰকাৰে মুছলমানৰ ওপৰত অন্যায় অত্যাচাৰ কৰে আৰু এই অগপ সংশোধনী আইনৰ দ্বাৰা কলা আইন মুছলমান সম্প্ৰদায়টোক জাপি দিছে গতিকে আমি আজি মুখত লাজ পাই কলা কাপোৰ পিন্ধি আমাৰ খৰ্ব হোৱা অধিকাৰ আমি সাব্যস্ত কৰিবলৈ ৰাজপথ অৱৰোধ কৰি আমি প্ৰতিবাদ কৰিছোঁ গতিকে আজি আপোনালোকৰ সন্মুখত কওঁ অগপ সংশোধনী আইন 2024 সংগ্ৰাম কৰি ফালি দিল বিজেপি গো ব্যাক বিজেপি গো ব্যাক নৰেন্দ্ৰ মোদী গো ব্যাক অমিত শ্বাহ গো ব্যাক হিমন্ত বিশ্ব শৰ্মা গো ব্যাক বিজেপি হাই অগপ সংশোধনী আইন নামানো অগপ সংশোধনী বিল বাতিল কৰক আপোনালোকে জানে ৱাকফ যিটো সম্পত্তি এই সম্পত্তি হৈছে হিমন্ত বিশ্ব শৰ্মা বিজেপি গো ব্যাক